কিহত পাবজি পিছত উঠিছ তো নমস্কাৰ বন্ধুসকল মই দিছোঁ ইউটিউব চেনেলত আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ তো বন্ধুসকল আজি ডে 13 তো বন্ধুসকল আজি মোৰ লগত আহিছে গৌতম যিহেতু আজি দেওবাৰ স্কুল কলেজবোৰ বন্ধ থাকে তো সেইবাবে আজি গৌতমকো লগত লৈ আহিছোঁ মাম ইমান আন্ধাৰ ওলালে যে এয়া এইফালে এনে একো দেখেই নাই বা আপুনি কেনেকৈ গৈছে হয় হে দেখিছে 4টা বাজিলেও ইমান আন্ধাৰ হৈ আছে তো বন্ধুসকল 4টা বাজিছে আৰু দেখিছে পুৰা আন্ধাৰ তেওঁ মানে আইতা এগৰাকী মানে মাম আৰু তো মানে এই আন্ধাৰখনতো পুৰা গৈ আছে আৰু আজি যিহেতু দেওবাৰ তো লগত গৌতমো যাব গ'লে তাৰ কাৰণে ৰখি আছোঁ কালি সেই হাফ চাৰ্ট হাফ পেণ্টত দৌৰিছিলোঁ এই গাড়ী আহি মহতিয়াই থৈ যাবগৈ গম পাবি চাইডত যা আজি কেইদিন হ'ব 13 days ইমান কোনা নাছে তো মানে আজি অলপমান যিহেতু কলেজ মানে স্কুল বন্ধ আছে তো অলপমান ঘূৰো গৈছে এইফালে এনে গৈ আহোঁ অলপমান গাড়ীখন যে চাৰিটা হৈ আছে নেপায় দেই আমাৰ গাঁৱতে ইমান চৰাই নাই ইমান টাউনতে ইমান চৰাই গাঁৱত নাই চৰাই তো এই মানে কলেজখন নাই দেখা হেনো মৰাণ কলেজ তই কৈছিলি নাই দেখা বুলি দেখিছ এইখন নহয় এইখন আগত আছে দেখাই নাই মেডিকেল বিচাৰি ইয়াতে লগাবি না
তো বন্ধুসকল এতিয়া আকৌ ঘৰ মুৰা হৈছে মানে যাব লাগে আৰু ঘৰ পুৰা পুৰা হয় বন্ধুসকল। কিয় পাবজিৰ পিছত উঠিছ? তোক যে দেখিলে মানে এনেকুৱা দিব কৈছো ন। তো বন্ধুসকল এনেই আৰু এইফালে সোমাই দিলোঁ অলপমান মানে এই ওচৰতে এই জংঘলৰ দৰে মানে ফটো মজা উঠে ইয়াত। তো সেইবাবে এইডোখৰতে সোমাই দিলোঁ। তোক দিছে থাকিবলৈ। ভয় লাগিছে দেই। সেইফালে খেতি কৰে। তো বন্ধুসকল তাৰপিছত আৰু এনেই অলপমান মানে ৰিলছ এই এটা ৰিলছ এটা দিবলৈ ইনষ্টাত। তো বন্ধুসকল ভিডিঅ'টো ইয়াতে সমাপ্ত। তো ধন্যবাদ শেষলৈকে চাই থকাৰ বাবে।